তো নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেলে আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। আৰু থাম্বনেইল দেখি আপোনালোকে ইতিমধ্যে গম পাইছে যে ভিডিঅ'টো আজি মই কিহৰ ওপৰত বনাবলৈ গৈ আছোঁ। তো অতি এটা ভাল খবৰ আহিছে যে IIT গুৱাহাটীত প্ৰায় 23টা পোষ্ট মুকলি হৈছে, নতুনকৈ পোষ্ট, যিকেইটা টেম্পৰেৰী হ'ব, পাৰ্মানেণ্ট চাকৰি নহয়, এইটো টেম্পৰেৰী চাকৰি এতিয়াই কৈ দিছোঁ। গতিকে তাৰ এপ্লাই ডেট আৰম্ভ হৈ গ'ল অলৰেডি। গতিকে আপোনালোকে যিমান পাৰে সোনকালে এপ্লাই কৰিব লাগে। এইটো এপ্লাই বিশেষকৈ স্পৰ্টছ ইনষ্ট্ৰাক্টৰ, কোচ বা বিভিন্ন ভেকেঞ্চি আছে, তেওঁলোকৰ বাবে এইটো ভেকেঞ্চি ওলাইছে, ঠিক আছে। গতিকে গোটেই ডিটেইলছবিলাক মই আজি ভিডিঅ'টোত ভালদৰে আলোচনা কৰিম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাওক, গোটেইখিনি কথা বুজি পাব, কেনেকৈ এপ্লাই কৰিব লাগে, কি কথা, গোটেইখিনি মই বিতংকৈ আপোনালোকক বুজাই কৈ দিম, ঠিক আছে। আৰু তাৰ আগতে যিবিলাকে মোৰ চেনেলটো নতুনকৈ আহিছে তেওঁলোকে এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে সদায় চাই থাকিব পাৰে, ঠিক আছে। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ লাষ্ট ডেট কৈছে 9 তাৰিখ, 9 জুন 2025 আগতে আপোনালোকে এপ্লাই কৰিব। 9 জুন 2025 হৈছে লাষ্ট ডেট এপ্লাই কৰাৰ। গতিকে IIT গুৱাহাটী এইটো ৰিক্ৰুইটমেণ্টটো প্ৰকাশ কৰিছে, প্ৰায় 23টা পোষ্ট আছে। মিনিমাম কোৱালিফিকেশ্যন 10th, 12th বা গ্ৰেজুৱেট যিকোনো এটা হ'লেই হ'ল আৰু, ঠিক আছে। মিনিমাম কোৱালিফিকেশ্যন 10th হ'ব লাগিব, ঠিক আছে। আৰু যিটো এপ্লাই মোড সেইটো হৈছে অনলাইন। আৰু ইয়াৰ বিভিন্ন পোষ্টবিলাক মই ভালদৰে কৈ দিছোঁ, আপোনালোকে ভালদৰে চাই যাওক ভিডিঅ'টো। ফাৰ্ষ্ট পোষ্টটো হৈছে যে পাৰ্ট টাইম স্পৰ্টছ ইনষ্ট্ৰাক্টৰ, ঠিক আছে। খেলৰ যিবিলাক প্ৰশিক্ষক হয় তেওঁকে কোৱা হৈছে। পাৰ্ট টাইম স্পৰ্টছ ইনষ্ট্ৰাক্টৰ কেইটা পোষ্ট আছে? 19টা পোষ্ট আছে, ঠিক আছে টোটেল। তাৰ ভিতৰত যিবিলাক এথলেটিক্স হয়, এথলেটিক্সৰ যি কোচ হয় তাৰ বাবে 2টা পোষ্ট আছে। বেডমিণ্টনৰ কাৰণে 1টা পোষ্ট আছে। বাস্কেটবল যিটো খেল তাৰ বাবে 2টা পোষ্ট আছে। ক্ৰিকেটৰ বাবে 1টা পোষ্ট আছে। চেছৰ বাবে 1টা পোষ্ট। ফুটবলৰ বাবে 1টা পোষ্ট। হকীৰ বাবে 1টা পোষ্ট। স্কোৱাছৰ বাবে 1টা পোষ্ট। এনেকৈ বিভিন্ন ধৰণৰ পোষ্টবিলাক আছে, আপোনালোকে নটিচখন ভালদৰে চাই লওক। বা কিবা অসুবিধা হ'লে আপুনি নিজে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে, ঠিক আছে। আৰু ডিউৰেশ্যন কি বুলি কৈছে? ফৰ এ পিৰিয়ড অফ 10 months ষ্টাৰ্টিং ফ্ৰম জুলাই 2025 টু এপ্ৰিল 2026। জুলাই 2025 পৰা এপ্ৰিল 2026লৈ মানে এইটো চাকৰিটো ৰখা হৈছে, পাৰ্ট টাইম জব। গতিকে 10 মাহ আপুনি চাকৰিটো কৰিব পাৰিব, ঠিক আছে। আৰু মিনিমাম কোৱালিফিকেশ্যন যিটো মানে স্পৰ্টছৰ কাৰণে ইনষ্ট্ৰাক্টৰ বিচাৰিছে তাৰ কাৰণে 10+2 লাগিব মিনিমাম, যিটো আপোনালোকৰ কোৱালিফিকেশ্যন। আৰু লগতে উইথ পাৰ্টিচিপেশ্যন ইন ষ্টেট লেভেল কম্পিটিশ্যন বা 10+ পাছ। লগতে কি লাগিব? আপুনি কিবা ষ্টেট লেভেলত কিবা কম্পিটিশ্যনত খেলা হ'ব লাগিব, খেলুৱৈ হ'ব লাগিব আপুনি, ঠিক আছে। নহ'লে কি বুলি কৈছে, আৰু এটা অপশ্যন কি দিছে? বেচেলাৰ্ছ ডিগ্ৰী ইন ফিজিকেল এডুকেশ্যন, ডিপ্ল'মা ইন কোচিং, চাৰ্টিফিকেট ইন কোচিং, এইবিলাক আপোনালোকৰ চাৰ্টিফিকেট থাকিব লাগিব, ঠিক আছে। আপুনি বেচেলৰ, গ্ৰেজুৱেট কিহত হ'ব লাগিব? ফিজিকেল এডুকেশ্যন, নহ'লে ডিপ্ল'মা ইন কোচিং থাকিব লাগিব, নহ'লে চাৰ্টিফিকেট ইন কোচিঙত থাকিব লাগিব আপোনালোকৰ, ঠিক আছে। তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ কি থাকিব লাগিব? টিচিং বা কোচিং, এইবিলাক কিবা খেলত আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব, ঠিক আছে। এক্সপিৰিয়েঞ্চ অফ টিচিং বা কোচিং। আৰু আপোনালোকৰ মিনিমাম কিমান দৰমহা দিয়া হ'ব? 26,000 প্ৰতিমাহে দিয়া হ'ব। 10 মাহলৈ আপোনালোক ৰখা হ'ব পাৰ্ট টাইম জব কণ্টেক্সুৱেলত। গতিকে আপোনালোক 26,000 প্ৰতিমাহে দিয়া হ'ব। আৰু যিটো ছেকেণ্ড পোষ্টটোৰ কথা কৈছে সেইটো হৈছে পাৰ্ট টাইম ৱাটাৰ প'ল' কোচ। তো তাত সেইটোৰ বাবে অনলি 1টা পোষ্ট আছে আৰু একেই পিৰিয়ডৰ কাৰণে আপোনালোকক ৰখা হ'ব। 10 মাহ আপোনালোকক দৰমহা দিয়া হ'ব আৰু 10 মাহ আপুনি চাকৰি কৰিব, জুলাই 2025 পৰা এপ্ৰিল 2026লৈ, ঠিক আছে। আৰু যিটো পাৰ্ট টাইম ৱাটাৰ প'ল' কোচৰ কাৰণে আপোনালোকৰ যিটো কোৱালিফিকেশ্যন লাগিব 10+2 লাগিব উইথ পাৰ্টিচিপেশ্যন ইন ষ্টেট লেভেল কম্পিটিশ্যন ইন ৱাটাৰ প'ল'। আৰু আপোনাৰ যিটো ৱাটাৰ প'ল' যিটো গেম হয় তাত আপুনি ষ্টেট লেভেল কম্পিটিশ্যনত অংশগ্ৰহণ কৰা হ'ব লাগিব, ঠিক আছে। যদি অংশগ্ৰহণ কৰা হয় আপুনি, তেন্তে আপুনি এই ছেকেণ্ড পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু দৰমহা সেই একেই 26,000 প্ৰতি মাহে দিয়া হ'ব আপোনালোকক, ঠিক আছে। আৰু থাৰ্ড যিটো পোষ্ট সেইটো হৈছে জেনেৰেল ফিটনেছ ট্ৰেইনাৰ। তাৰ বাবে 1টা পোষ্ট আছে আৰু একেই পিৰিয়ডৰ কাৰণে আপোনাক ৰখা হ'ব 10 মাহ, জুলাই 2025 পৰা এপ্ৰিল 2026লৈ, ঠিক আছে। আৰু ইয়াৰ কাৰণে কি কোৱালিফিকেশ্যন বিচাৰিছে? 10+2 পাছ হ'ব লাগিব। পাৰ্টিচিপেশ্যন ইন ষ্টেট লেভেল কম্পিটিশ্যন, আপুনি ষ্টেট লেভেল যি কম্পিটিশ্যন আছে খেল তাত অংশগ্ৰহণ কৰা হ'ব লাগিব। নহ'লে বেচেলাৰ্ছ ডিগ্ৰী ইন ফিজিকেল এডুকেশ্যন, ডিপ্ল'মা ইন কোচিং বা চাৰ্টিফিকেট ইন কোচিং আপোনালোকৰ কোৱালিফিকেশ্যন থাকিব লাগিব, ঠিক আছে। আৰু আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব কিহত? ইন দ্য ফিল্ড অফ জেনেৰেল ফিটনেছ ট্ৰেইনিং, তাৰপিছত ৰিহেবিলিটেশ্যন, ৰিক্ৰিয়েশ্যন এটচেট্ৰা উইল বি প্ৰেফাৰ্ড। আৰু আপোনালোকৰ এইবিলাক যদি এক্সপিৰিয়েঞ্চ থাকে তেন্তে সেইবিলাকক বেছি প্ৰেফাৰেঞ্চ দিয়া হ'ব যেতিয়া চিলেক্ট কৰা হ'ব আপোনালোকক, ঠিক আছে। আৰু দৰমহা একেই সমান দিয়া হ'ব, 26,000 প্ৰতিমাহে দিয়া হ'ব। আৰু এইটো লাইফ গাৰ্ড এটা আছে যিটো কাৰণে 2টা পোষ্ট আছে, তাৰো একেই পিৰিয়ড
জুলাই 2025 পৰা এপ্ৰিল 2026 আপোনাক ৰখা হ'ব ঠিক আছে আৰু ইয়াৰ কাৰণে কি কোৱালিফিকেশ্যন বিচাৰিছে কেণ্ডিডেট শুড প্ৰচেছ এ লাইফ গাৰ্ড চাৰ্টিফিকেট আপোনালোকৰ কি থাকিব লাগিব লাইফ গাৰ্ড চাৰ্টিফিকেট থাকিব লাগিব ঠিক আছে আৰু দৰমহা 26000 প্ৰতি মাহে দিয়া হ'ব আৰু এজ লিমিট কিমান কৈছে মেক্সিমাম 45 বছৰলৈ হ'ব লাগিব আপোনাৰ তাতকৈ ওপৰ হ'লে আপুনি এপ্লাই কৰিব নোৱাৰিব মেক্সিমাম যেটো বয়স কৈছে সেইটো কৈছে 45 বছৰ ঠিক আছে আৰু সিটিজেনশিপ দ্য ক্যান্ডিডেটস মাস্ট বি এ সিটিজেন অফ ইন্ডিয়া গতিকে আপোনালোকে এজন ভাৰতীয় নাগৰিক হ'বই লাগিব ঠিক আছে এটো মাস্ট বি বুলি কৈছে কম্পালসৰি আৰু আপোনালোকৰ ডিউটি সময়বিলাক ইয়াত দিয়া হৈছে from 5:30 5:30 পৰা 8:30 লৈ from Monday to Friday শনিবাৰ আৰু দেওবাৰে আপোনালোকে বন্ধ পাব ঠিক আছে additional service may be required on Saturday Sunday and other holidays as and when necessary মানে ইয়াত এটা কথা প্ৰকাশ কৰিছে যে সোমবাৰ পৰা শুক্ৰবাৰলৈ আপোনালোকে যেটো আপোনালোকৰ ডিউটি আৱাৰ 5:30 পৰা ৰাতি 8:30 লৈ চলিব আৰু যদি শনিবাৰ দেওবাৰে যদি কিবা প্ৰয়োজন হয় আপোনালোকক তেন্তে তেতিয়াও মাতা হ'ব কিন্তু যেটো জেনাৰেলি সোমবাৰ পৰা শুক্ৰবাৰলৈ আপোনালোকৰ ডিউটি আৱাৰ্স থাকিব ঠিক আছে আৰু কেনেকৈ এপ্লাই কৰিব লাগিব দিয়া হৈছে যিবিলাক ইন্টাৰেষ্টেড ক্যান্ডিডেট হয় তেওঁলোকে ওল্ড এছএসসি বিল্ডিং আইআইটি গুৱাহাটীত আছে যেটো 7:30 ৰাতিপুৱা for verification along with their CV original documents and a set of photocopies of all relevant documents along with 2 passport size color photographs ঠিক আছে আৰু যিবিলাক ইন্টাৰেষ্টেড ক্যান্ডিডেট হয় তেওঁলোকক এটো এড্ৰেছ দিয়া হৈছে ওল্ড এছএসসি বিল্ডিং যেটো আইআইটি গুৱাহাটী ভিতৰতে আছে এটা ওল্ড এছএসসি বিল্ডিং বুলি যাক কোৱা হয় তাত আপোনালোকক 7:30 পোৱাকে যাব দিছে 9/6/2025 অৰ্থাৎ 9/6/2025 ত যাব দিছে আপোনালোকৰ পুৰা ডকুমেন্ট ভেৰিফিকেশন কৰিব যিবিলাকে আপোনালোকে অনলাইন এপ্লাই কৰিছিল বা আপোনালোকৰ পাছপোৰ্ট ফটোগ্ৰাফ লৈ যাব দিছে এখিনি আপোনালোকে এপ্লাই কৰাৰ পিছত লাহে লাহে বুজি পাব ঠিক আছে আৰু যদি আপোনালোক এনি কিবা কোৱেৰি থাকে কিবা খুলিবলগীয়া থাকে তেন্তে আপোনালোকে এটা কন্টাক্ট দিছে ইমেইল আইডি তাত আপোনালোকে কন্টাক্ট কৰিব পাৰে ঠিক আছে আৰু ইয়াৰ অফিচিয়েল লিংক বিলাক দিয়া হৈছে অফিচিয়েল ওয়েবসাইট দিয়া সব দিয়া হৈছে ঠিক আছে আপোনালোকে সেইবিলাকত গৈ ভালদৰে চাব পাৰিব আৰু যেটো এটো অফিচিয়েল যেটো নোটিফিকেশন এটো ইয়াত দিয়া হৈছে টেম্পৰেৰী এপইন্টমেন্ট ফৰ পাৰ্ডা স্পোৰ্টস ইনষ্ট্ৰাক্টৰ্স ঠিক আছে এনেকে দিয়া হৈছে মই অলৰেডি গুটেখিনি বুজাই দিলো তথাপিও আপোনালোকে যদি কিবা অসুবিধা পায় তেন্তে মই ডেসক্ৰিপচনে ইয়াৰ লিংকটো দি দিম আপোনালোকে ভালদৰে আকৌ এবাৰ নোটিছখন চাব পাৰে ঠিক আছে গতিকে অতি এটা ধুনিয়া অপৰচুনিটি আপোনালোকে 10 মাহ আপুনি 26000 টকাকৈ ইনকাম কৰিব পাৰিব ঠিক আছে প্ৰায় 2,60,000 টকা আপোনালোকে ইনকাম কৰিব পাৰিব গতিকে যিবিলাকে ভাবে যিবিলাকৰ নিজৰ কোৱালিটি আছে বুলি ভাবে যিবিলাকৰ স্পোৰ্টছৰ যদি কিবা মানে কি কম আৰু স্পোৰ্টছৰ যিবিলাকে নিজকে কোচ বুলি ভাবে বা যিবিলাক এলিজিবল হয় তেওঁলোকে এই পোষ্টৰ বাবে এপ্লাই কৰিব পাৰে ঠিক আছে গতিকে ভিডিওটো ভাল লাগিল যদি লাইক আৰু শেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেন্তে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মোৰ প্ৰনাউন্সিয়েচন বিলাক মাজে মাজে ভুল হৈছে গতিকে তাৰ বাবে বহুত বহুত ক্ষমা বিচাৰিছো জয় হিন্দ জয় অসম